Welcome back to my second channel, Diko Plus. আজি মই 1K সাবস্ক্রাইব কমপ্লিট আপোনালোকৰ পৰা মই বহুত খুশি হৈছো যে আজি মই আপোনালোকৰ খুশিৰ কাৰণে আজি মই 1K সাবস্ক্রাইব কৰিছো কেনেকৈ 1K সাবস্ক্রাইব কৰিছো আৰু আজি মই 1 মিলিয়ন ভিউজ হৈছে তাত মই কেনেকৈ কি ভিডিঅ' দি মই 1K সাবস্ক্রাইব কৰিছো ভিডিঅ'টো আৰম্ভ কৰো যেতিয়া প্ৰথমতে মই চেনেল খুলিছিলো তেতিয়া মই এটা ভিডিঅ' দিছিলো বৰাগাঁও ডেকেলম প্ৰাথমিক বিদ্যালয় এখন স্কুলৰ পৰা এটা ভিডিঅ' মই ৰেকৰ্ড কৰি মই কৰিছিলোঁ তাত তেতিয়া মই দিছিলোঁ পিছদিনাখন মই চাইছিলোঁ যে ভিউজ আহিছেনে নাই আৰু লাইক আহিছেনে নাই তেতিয়াই মই দি চালোঁ তেতিয়াই মই চাইছিলোঁ যে তাত লাইক আৰু ভিউজ উঠিছে তেতিয়াৰ পৰা মই ভাবিলোঁ ভিডিঅ'বোৰত মই ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া মই তেনেকৈ ভিডিঅ' দি গৈ এতিয়া মোৰ হৈছেগৈ 1K সাবস্ক্রাইব আৰু আপোনালোকে সহায় কৰিব আৰু ভিডিঅ' দি তেনেকৈ ভিডিঅ' দি কৰিম আৰু আপোনালোকে চাব চাই পেলাই লাইক শ্বেয়াৰ কৰিব আৰু যাতে এতিয়া মই কৈছোঁ যিখিনি ভিডিঅ'ত মোৰ ভাইৰেল হৈছে শ্বৰ্ট ভিডিঅ' দিছোঁ লং ভিডিঅ' দিছোঁ তাতে মোৰ 1.5K ভিউজ উঠিছে চব ভিডিঅ'ত আৰু 10K 9K 4.5K এনেকৈ মোৰ ভিডিঅ'ত ভিউজ উঠিছে লাইক উঠিছে 700 800 এনেকৈ উঠিছে 400 500 আপোনালোকে চাব শ্বৰ্ট ভিডিঅ' চাব লং ভিডিঅ' চাব আপোনালোকে গম পাব সেইখিনি কি ভিডিঅ'ত দিওঁতে মোৰ সেই শ্বৰ্ট ভিডিঅ'ত কিমান লাগিছে কিমান ভিউজ উঠিছে চালে গম পাব আৰু যেতিয়া মই ভিডিঅ' বনাই আছিলোঁ তেতিয়া কৈছিলে দাদা এজন মোৰ মহিলাই কৈছিলে যাতে তই ভিডিঅ' দি থাক তেনেকৈ 1K সাবস্ক্রাইব হ'ব বা আমি কি ভিডিঅ' দিছিলোঁ প্ৰথমতে ফাৰ্ষ্ট ব্লগ বৰাগাঁও ডেকেলম প্ৰাথমিক বিদ্যালয়ত এটা ভিউ কয় ভিডিঅ' দিছিলোঁ মই তাক গৰু ছাগলীৰ লগত লাগি আছোঁ তাক গৰু ভিডিঅ' বনাইছিলোঁ সেইটো চাওক তাৰ ভিতৰত এটা ভিডিঅ' বনাইছিলোঁ এখন দলঙত ভিডিঅ' বনোৱাত তাৰপিছত সেইটো চাওক আমি অলপ গৈ দেখুৱাই দিম দিয়া এইখনেই আছিল দলংখন